কবি গিৰীন চন্দ্ৰ বৰা, আবৃত্তি ৰাজকমল কলিতা। কবিতাৰ শিৰোনাম কেনে আছা নিহাৰিকা। নিহাৰিকা, বহুদিনেই হ'ল তোমাক লগ নোপোৱা। লিখি শেষ কৰিলানে টোপনিহীন নামৰ উপন্যাসখন? আৰম্ভণি মোৰ নামেৰেই কৰিবা। প্ৰথম চিনাকিৰ দিনা অকলেই যে কঁপিছিল মোৰ হৃদয়, পিছতহে জানিলোঁ। সিদিনা কৃষ্ণচূড়াৰ তলত মোক যে কৈছিলা আই লাভ ইউ, গছৰ চৰাইজাকেও কিৰিলিয়াই সুধিছিল কি? মইতো জনা নাছিলোঁ সিহঁত যে অভ্যস্ত আছিল তোমাৰ এই চিনাকি বাক্যত। লিখি দিছিলা মোৰ নাম তোমাৰ প্ৰেমৰ দীঘলীয়া শাৰীত। শিঙি অথবা শিঙৰা নহয় বাবেই হাৰি আহিলোঁ তোমাৰ প্ৰতাৰণাৰ জাল ফালি। আধা নোমোৱা চিগাৰেটৰ কুণ্ডলী এতিয়াও পকাও, কোনেও বেয়া নাপায়, তোমাৰ দৰে ভয়ো নাখায় কেঞ্চাৰ হ'ব বুলি। মইতো জনা নাছিলোঁ মোৰ দৰে বহুতৰ বাবে তুমিয়েই আছিলা কেঞ্চাৰৰ কাৰণ। নোৱাৰিলা থিতাপি পাৰিব মোৰ ওচৰত, এতিয়া নিজেই জ্বলি জ্বলি শেষ হৈ আহি আছা তোমাৰ দেহত থিতাপি লোৱা মানসিক কেঞ্চাৰ নামৰ নিজেই উৎপন্ন কৰা ৰোগটোৰ বাবে। এতিয়া পিছলৈ চোৱা, তোমাক পোৱাৰ হেঁপাহৰ শাৰীটো একেবাৰেই শূন্য। বেয়াই লাগে তোমালৈ।